সকলো ৰাইজকে নমস্কাৰ জনাইছো। আপোনালোক মোৰ দুখৰ সময়ত আমাৰ দুখৰ সময়ত এনেকৈ খবৰ ল'বলৈ অহাৰ কাৰণে সকলোকে মোৰ পিনৰ পৰা ধন্যবাদ, কৃতজ্ঞতা আৰু নমস্কাৰ জ্ঞাপন কৰিছোঁ। সকলো গণতান্ত্ৰিক মানুহৰ কাৰণে খুব বেয়া দিন চলি আছে। দেশখনত এতিয়া গণতন্ত্ৰ নাই। আমাৰ দেশখন এতিয়া সম্পূৰ্ণৰূপে স্বৈৰতন্ত্ৰই গ্ৰাস কৰি পেলাইছে। আমাৰ দেশখনৰ সংবিধানখন ফালি চিৰি শেষ কৰিবৰ কাৰণে শাসক দলৰ তৰফৰ পৰা চেষ্টা কৰা হৈছে। গতিকে এই সময়ত ৰাইজৰ পক্ষত থকা মানুহৰ বিপদ থকাটো স্বাভাৱিক। মই সেইকাৰণে মোৰ নিচিনা ৰাষ্ট্ৰৰ ওচৰত চৰকাৰৰ ওচৰত এনেকৈ অপৰাধীৰ ৰূপে পৰিগণিত হোৱা, এনেকৈ চৰকাৰে মোক শত্ৰু বুলি গণ্য কৰা মানুহ এজনৰ খবৰ ল'বলৈ আপোনালোক যে ইমানখিনি মানুহ আহিছে তাৰ কাৰণে মই সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি আদালতত হাজিৰ হ'লোঁ। গুৱাহাটী উচ্চ ন্যায়ালয়ে মোক আজি হাজিৰ হ'বলৈ আৰু মোৰ তিনিজন সতীৰ্থক হাজিৰ হ'বলৈ নিৰ্দেশ দিছিল। ধৈৰ্য কোঁৱৰ, বিতু সোণোৱাল, মানস কোঁৱৰক আমি আটাইকেইজন আজি হাজিৰ হ'লোঁ। কিন্তু আজি আদালতত কোনো সিদ্ধান্ত নহ'ল, কিয়নো ভাৰতবৰ্ষৰ সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া উচ্চতম ন্যায়ালয়ে মোক অহা কাইলৈলৈকে ৰিলিফ দি থৈছে। মোক কোনো পধ্যে কাইলৈলৈকে গ্ৰেপ্তাৰ কৰিব নোৱাৰিব বা জেললৈ পঠিয়াব নোৱাৰিব বুলি সুপ্ৰিম কোৰ্টে কৈ থৈছে। গতিকে আজিৰ NIA কোৰ্টত মই কেৱল হাজিৰ হ'লোঁ আৰু কাইলৈ সুপ্ৰিম কোৰ্টত মই বেইল পাম নে নাপাম, মোৰ বেইলৰ ওপৰত কাইলৈ হিয়াৰিং বা শুনানি আয়োজন কৰা হৈছে। কিন্তু ইতিমধ্যে চৰকাৰী পক্ষৰ পৰা, ন্যায়ৰ পক্ষৰ পৰা বহুত হাল্লা হুলস্থুল লগাই দিয়া হৈছে। কালিয়ে কোৰ্টত তেওঁলোকে সুপ্ৰিম কোৰ্টত মেনশ্যন কৰিছে যে গোচৰটো আজিয়ে উঠাবৰ কাৰণে, আজিয়ে বেইল কেঞ্চেল কৰিবৰ কাৰণে ভাৰত চৰকাৰৰ তৰফৰ পৰা, ন্যায়ৰ তৰফৰ পৰা মোৰ বেইলটো আজিয়ে যাতে নাইকিয়া হৈ যায় তাৰ কাৰণে তেওঁলোকে আবেদন জনাইছিলে। কিন্তু সুপ্ৰিম কোৰ্টে তেওঁলোকৰ সেই আবেদন গ্ৰাহ্য নকৰিলে আৰু কাইলৈহে সুপ্ৰিম কোৰ্টত মই বেইল পাম নে নাপাম তাৰ হিয়াৰিং হ'ব বুলি সুপ্ৰিম কোৰ্টে ক'লে। গতিকে মই জেলত যাব লাগিব নে মই বাহিৰত থাকিম, এই সিদ্ধান্ত কাইলৈ উচ্চতম ন্যায়ালয়ত হ'ব। কাইলৈৰ ভিতৰত এই খবৰটো আপোনালোকে সংবাদ মাধ্যমৰ জৰিয়তে কাইলৈ গম পাই যাব যে মই জেলত থাকিম নে মই বাহিৰত থাকিম। এইটো কাইলৈ দিল্লীৰ উচ্চতম ন্যায়ালয়ে গোটেই কথাখিনি জনাব। 1 নম্বৰ। 2 নম্বৰ, যদি কাইলৈ উচ্চতম ন্যায়ালয়ে মোক বেইল দি দিয়ে তেতিয়াহ'লে গোচৰটো চলিব, গোচৰটোৰ চাৰ্জ ফ্ৰেমিং আকৌ গোচৰটো আৰম্ভ হ'ব। কিন্তু মই তেতিয়া বাহিৰত থাকিব পাৰিম আৰু তেতিয়া মোৰ বিপদ নহ'ব। কিন্তু যদি কাইলৈ উচ্চতম ন্যায়ালয়ে যদি মোক বেইল নিদিয়ে তেতিয়াহ'লে অহা 28 তাৰিখৰ দিনা এই কোৰ্টতে
আকৌ মোৰ ওপৰত হিয়াৰিং হ'ব যে মই জেলত যাম নে মই বেল পাম। গতিকে 28 তাৰিখৰ দিনটো মোৰ জীৱনৰ আৰু লগতে আপোনালোকৰ কাৰণেও আৰু গণতন্ত্ৰক বিশ্বাস কৰা সকলো অসমৰ জনগণৰ কাৰণেও 28 তাৰিখৰ দিনটো অত্যন্ত তাৎপৰ্যপূৰ্ণ বা গুৰুত্বপূৰ্ণ দিন। 28 তাৰিখৰ দিনটোত সিদ্ধান্ত হ'ব। কিন্তু মনটো এটাই বেয়া লাগিছে, 26, 27 আৰু 28 তাৰিখে আমাৰ শিৱসাগৰ বিধানসভা সমষ্টিত আমি প্ৰতিভা সন্ধানী প্ৰতিযোগিতাৰ আয়োজন কৰিছিলোঁ আৰু 28 তাৰিখৰ দিনা সন্ধিয়া শিল্পী জুবিন গাৰ্গ, মানস ৰবীন আৰু লোকবাদ্য শিল্পী বিজেন গগৈ তেখেতসকলক সকলোকে নিমন্ত্ৰণ কৰি শিৱসাগৰৰ বৰ্ডিং ফিল্ডত ডাঙৰ সাংস্কৃতিক সমাৱেশ আয়োজন কৰিছিলোঁ। এতিয়া হয়তো মই 28 তাৰিখে যাব নোৱাৰিব পাৰোঁ যদিহে কাইলৈ বেলটো নাপাওঁ। কিন্তু যদি বেলটো নাপাওঁ তথাপিও 28 তাৰিখৰ প্ৰগ্ৰেম হ'ব, 26, 27, 28 তাৰিখৰ প্ৰগ্ৰেম হ'ব। 1 নম্বৰ। 2 নম্বৰ, যদি বেল পাই যাওঁ তেতিয়াহ'লে 28 তাৰিখে মই নিজে উপস্থিত থাকিম। গতিকে মই আপোনালোক ইয়ালৈ অহাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছোঁ। এই মহঙা দিনত য'ত গোটেই দেশৰ জনতাক টকা দি কিনিব খোজা হৈছে, বেনিফিচাৰী বনাই অৰুণোদয় আঁচনিৰ জৰিয়তে বা বিনামূলীয়া চাউলৰ জৰিয়তে মানুহৰ মগজুবোৰ কিনি পেলাব খোজা হৈছে। সেই সময়ত যে মোৰ নিচিনা মানুহ এটাক সাহস দিবৰ কাৰণে আপোনালোক আহিলে, তাৰ কাৰণে মই শতকোটি প্ৰণাম জনাইছোঁ। যি সময়ত গোটেই দেশৰ জনগণক ভাগ ভাগ কৰি পেলোৱা হৈছে, সাম্প্ৰদায়িকভাৱে পোলাৰাইজ কৰি দিয়া হৈছে, হিন্দু মুছলমান ৰূপে ভাগ ভাগ কৰি দিয়া হৈছে, দুটা কাণ্ড কৰিছে বিজেপিয়ে। এটা হ'ল পোলাৰাইজেশ্যনৰ ৰাজনীতি হিন্দু মুছলমানৰ, আৰু আনটো এটা উগ্ৰ ৰাষ্ট্ৰীয়তাবাদ। এই দুটা, আৰু 3 নম্বৰটো হ'ল বেনিফিচিয়াৰী পলিটিক্স। এই তিনিটা কৰি যি সময়ত গোটেই দেশৰ ৰাজনীতিক হস্তগত কৰি পেলাইছে, সেই সময়ত আপোনালোকে হিন্দু মুছলমানৰ ৰাজনীতিত নপৰি, সেই সময়ত আপোনালোকে উগ্ৰ ৰাষ্ট্ৰীয়তাবাদী 2 নম্বৰী ৰাজনীতিত নপৰি, সেই সময়ত আপোনালোকে বেনিফিচিয়াৰী বা হিতাধিকাৰী ৰাজনীতিত ধৰি নিদি এনেকৈ যে মোৰ খবৰ লৈ আহিছে আৰু হাজাৰৰ ঘৰৰ মানুহত যে হিচাপত যে আপোনালোক এনেকৈ আহিছে, তাৰ কাৰণে মই সঁচাকৈ আপোনালোকৰ ওচৰত কৃতজ্ঞ। অসমৰ জনতাৰ শেষত মই এটাই কথা কওঁ, ৰাইজৰ দলৰ সভাপতি হিচাপে, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা হিচাপে, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা হিচাপে মই এটাই কথা আপোনালোকক শেষবাৰৰ কাৰণে কওঁ যে দৰকাৰ হ'লে জেলত যাম, দৰকাৰ হ'লে আজীৱন গোটেই জীৱন জেলত থাকিম, দৰকাৰ হ'লে ফাঁচী কাঠতো ওলমিম, কিন্তু চৰকাৰৰ ওচৰত কেতিয়াও মই আপোচ নকৰোঁ। আপোনালোকক, অসমৰ খাতিখোৱা জনগণক, অসমবাসী ৰাইজ আৰু ভাৰতৰ ৰাইজক মই কেতিয়াও বিশ্বাসঘাতকতা নকৰোঁ। এয়া মোৰ হৃদয়ৰ কথা। MLA আপোনালোকে বনাইছে, জেলত থাকোঁতে বনাইছে। MLA চেমলে এই পদবীক লৈ মোৰ কোনো ধৰণৰ সামান্যতমো কোনো মোহ নাই। মই আপোনালোকৰ লগত থাকিব খোজোঁ, মই আপোনালোকৰ অন্তৰত থাকিব খোজোঁ, আৰু মই আপোনালোকৰ লগত লাগি আপোনালোকৰ জনগণৰ কল্যাণৰ কাৰণে কাম কৰিব খোজোঁ। এয়াই মোৰ একমাত্ৰ উদ্দেশ্য। আৰু কাম কৰোঁতে কেতিয়াও বেআইনী কাম কৰিব নোখোজোঁ, গণতান্ত্ৰিকভাৱে ৰাইজৰ পক্ষত মই কাম কৰিব খোজোঁ। গতিকে এনেকৈ ৰাইজৰ কাৰণে কাম কৰিবলৈ যোৱাৰ কাৰণে যদি মোক এনেকৈ বাৰম্বাৰ অত্যাচাৰ কৰে, মই কি কৰিম কওক? মোক কম্প্ৰমাইজ কৰিবলৈ কোৱা হৈছে, মোক আপোচৰ প্ৰস্তাৱ দিয়া হৈছে, মোক ভাবুকি দিয়া হৈছে, মোক কোৱা হৈছে যে যদি তই কম্প্ৰমাইজ নকৰ তেতিয়াহ'লে তোক জেলত পঠিয়ামেই, তই হাৰি যাব নোৱাৰিবি। কিন্তু তাৰ পাছতো মই কৈছোঁ যে মই দৰকাৰ হ'লে জেলত পচি মৰি যাম, কিন্তু সাম্প্ৰদায়িক ফেচিবাদী স্বৈৰতান্ত্ৰিক বিজেপিৰ ওচৰত মই কেতিয়াও আপোচ নকৰোঁ। দেশৰ গণতন্ত্ৰক ধ্বংস কৰিব খোজা বিজেপিৰ ওচৰত মই কেতিয়াও আপোচ নকৰোঁ।
দেশৰ জনতাৰ মাজত কাজিয়া লগাব খোজা বিজেপিৰ ওচৰত মই কেতিয়াও আপোচ নকৰোঁ। আৰু এয়া মোৰ আপোনালোকৰ সন্মুখত প্ৰতিজ্ঞা। এয়া মোৰ প্ৰতিজ্ঞা। মই যেনেকৈ আছিলোঁ তেনেকৈ সদায় কৈ থাকিম, মানুহৰ পক্ষত থাকিম। 20 বছৰৰ পাছত যদি মই জেইলৰ পৰা ওলাও নহয়, মোক একেজন অখিল গগৈ ৰূপে আপোনালোকে দেখিবলৈ পাব। মোৰ সামান্যতম পৰিৱৰ্তন আপোনালোকে দেখিবলৈ নাপায়। মই ৰাইজৰ পক্ষত থকাৰ কাৰণে মোৰ সকলোবিলাক শেষ হৈ গৈছে। মোৰ মা, মোৰ পত্নী, মোৰ পুত্ৰ সকলোকে মানসিক দুৰ্ভাৱনাৰ মাজত কটাবলগীয়া হৈছে। সেয়া কেৱল মোক ওচৰৰ পৰা জনা মানুহেহে বুজি পায় কি পৰিস্থিতিত আমাৰ পৰিয়াল আছোঁ। সাম্প্ৰদায়িক ফেচিবাদৰ এই সময়ৰ আটাইতকৈ নিপীড়িত পৰিয়াল এটা হ'লোঁ আমি। কিন্তু তাৰ পাছতো মই আপোনালোকক কওঁ যে মই কেতিয়াও কোনোপধ্যে আপোচ নকৰোঁ আৰু কেতিয়াও মই জনতাক বিশ্বাসঘাতকতা নকৰোঁ। এইখিনি কথা কৈ আপোনালোকৰ সন্মুখৰ পৰা বিদায় মাগিছোঁ। আৰু বেছি কথা পতাটো, যিহেতু আদালতলৈ আহিছোঁ, বেছি আপোনালোকৰ লগত বেছি কথা পাতি থকাটো আৰু বেছি ইমানখিনি হেৰি কৰি থকাটো সম্ভৱপৰ নহয়। মই সকলোকে আকৌ এবাৰ নমস্কাৰ জনাইছোঁ আৰু সদায় আপোনালোকক পাম বুলি আৰু আপোনালোকেও সদায় ৰাইজৰ পক্ষত থাকিব বুলি আৰু কেতিয়াও বিজেপি, RSS বা অন্য কোনো দলৰ কোনো মানুহৰ, কোনো চৰকাৰৰ মিছা প্ৰলোভনত কেতিয়াও ভুল নাযাব বুলি আৰু ভয়ত কেতিয়াও তেওঁলোকৰ পক্ষ নল'ব বুলি আশা কৰি মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় আই অসম। ইনকিলাব জিন্দাবাদ।